আছোঁ পাঠশালা ৰাস মহোৎসৱৰ ভিতৰ চৰাত আৰু মই এটি বস্তু আচলতে স্থল দেখাবলৈ বিচাৰিম। এই যে লোকাৰণ্য হৈ থকা দেখিছে, ইমানবোৰ মানুহ, এখন দোকান আচলতে এখন ব্যৱসায় প্ৰতিষ্ঠান আগুৰি ধৰিছে। আৰু কিহৰ কাৰণে এই দোকানখনৰ চাৰিওপিনে মানুহ, কেৱল মানুহ কিয় আগুৰি ধৰিছে আমি জানিবলৈ চেষ্টা কৰিম। আচলতে ইমানবোৰ মানুহ কিয় আহিছে এইখন দোকানত, চাৰিওফালে আচলতে মানুহবোৰ কিহৰ কাৰণে আহিছে। আৰু মই এবাৰ আমাৰ নিউজৰ সমূহ দৰ্শকক চাবলৈ অনুৰোধ জনাইছোঁ। আচলতে এইটো হৈছে এটা ব্যৱসায় প্ৰতিষ্ঠান আৰু দেখিছেনে আপোনালোকে কিমান সুন্দৰকৈ সজাই পৰাই তুলিছে। ইয়াত বাঁহেৰে নিৰ্মাণ কৰি উলিয়াইছে, আচলতে থলুৱা সামগ্ৰীৰে নিৰ্মাণ কৰি উলিয়াইছে ইয়াত। আৰু ইক' ফ্ৰেণ্ডলি ব্যৱসায় বুলি ক'লে যেনেকুৱা ধৰণৰ হয়, ইক' ফ্ৰেণ্ডলি ব্যৱসায় আচলতে বাঁহেৰ পৰা আদি কৰি যিখিনি মই আচলতে ক'বলৈ বিচাৰিছোঁ, এইটো হৈছে এটি চাহ হাব। মই দেখাবলৈ অনুৰোধ জনাইছোঁ। ইয়াত লিখা আছে চাহ হাবত আচলতে তেওঁলোকে যিটো ইক' ফ্ৰেণ্ডলি চাহ বুলি কয়, তেওঁলোকে মাটিৰ সামগ্ৰীতে এই চাহসমূহ দিছে। মই পোনে পোনে ইয়াৰ মুখ্য ব্যক্তিৰ ওচৰলৈকে যাবলৈ চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ। খুব ভিৰ নহয় জানো? হয়। কি পায়? আমাৰ ইয়াতে মাটকা চাই পায়, এটা লগতে বিস্কুট কাপ আছে, সেইটোও পায়, আৰু লগতে ভেজ পকৰা পায়। আৰু এই আৰম্ভণিৰ দিনৰ পৰা কিমানমান মানুহটো বহুত হৈছে। আমি দিব দেখিছে এইটো চাৰিওপিনে মানুহে হয়, বহুত মানুহৰ ভিৰ হয়। আৰু আচলতে এইটো ভাল, এই চাহটো যিটো মাটিৰ সামগ্ৰী দিছে, ভাল খাব ভাল পায় মানুহে মাটিৰ কাপত, এইটো কৰিও ভাল পায়, সোৱাদো আছে। আৰু বিস্কুট কাপটো জানে আপোনালোকে ইয়াত কিমানজন মানুহ মানে হেৰি হৈছে? 5জন আৰু 2জন আহিব লগা আছে আমাৰ, এতিয়াতো 4জন আছোঁহে আমি। নিশ্চয়কৈ মই এবাৰ পৰিৱেশটো দেখাবলৈ অনুৰোধ জনাইছোঁ। আচলতে মই যদি সম্ভৱ মই এটি কাপ দেখাবলৈ অনুৰোধ জনাম আমাৰ নিউজৰ দৰ্শকসকলৰ। আচলতে সকলোৱে এনেকুৱা ধৰণৰ চাহৰ বাবে কাপ ব্যৱহাৰ কৰা উচিত। এইটো হৈছে ইক' ফ্ৰেণ্ডলি, ইয়াত কোনো ধৰণৰ প্ৰদূষণ নহয়। প্লাষ্টিকৰ পৰা যেনেদৰে প্ৰদূষণ হয়, ইয়াৰ পৰা কোনো ধৰণৰ প্ৰদূষণ নহয়। মই আপোনাৰ ওচৰলৈকে যাম। ইয়াৰ বাইদেউ ক'ৰ পৰা আহিছে? চাহ খাবনে? চাহ খাব? ক'ৰ পৰা আহিছে? বজালীৰে কুৱাৰাৰ পৰা আহিছে এইসকল। আৰু এই চাহ কাপত আচলতে যিখিনি চাহৰ ব্যৱসায় আছে, ব্যৱসায়ীসকলকো আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ, তেওঁলোকে এনেকুৱা ধৰণৰ কাপ ব্যৱহাৰ কৰক, ইক' ফ্ৰেণ্ডলি কাপ, প্ৰকৃতিৰ লগত আচলতে মিলি যায় এনেকুৱা ধৰণৰ। গতিকে মই দেখাবলৈ অনুৰোধ জনাইছোঁ। ইমান সুন্দৰকৈ মানুহ আচলতে আগুৰি ধৰিছে ইয়াত, ইমান ধৰণে। ইয়াত আচলতে বজালী নহয়, বজালী অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত ৰাইজ আহি পেলাই ইয়াত 15 দিনীয়া ৰাস উপভোগ কৰে। মই কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ জনাইছোঁ। এনেকুৱা ধৰণৰ আমাৰ যিখিনি অসমীয়া যুৱচাম আছে, সেই যুৱচাম কেইজন 4-5জন লগ হৈ এনেকুৱা ধৰণৰ এটা অনুষ্ঠান গঢ়ি তুলিছে। এই অনুষ্ঠানৰ জৰিয়তে যাতে নিবনুৱা সমস্যা দূৰীকৰণ কৰিব পাৰি। আচলতে ৰাস এটা উৎসৱ যদিও, সেই ৰাসৰ জৰিয়তে তেওঁলোকে কমেও 10জনৰ পৰা 8ৰ পৰা 10জনৰ অসমীয়া যুৱকক সংস্থাপন দিবলৈ তেওঁলোকে আগবাঢ়ি আহিছে। লগতে মই পুনৰবাৰ মোৰ প্ৰতিবেদন সামৰিবলৈ ওলাইছোঁ। তাৰ পূৰ্বে মই ক'বলৈ বিচাৰিছোঁ, আমাৰ নিউজৰ যিখিনি দৰ্শকবৃন্দ আছে, আপোনালোকে পাৰিলে এনেকুৱা ধৰণৰ মাটিৰ কাপত চাহ খাবলৈ চেষ্টা কৰিব। তাকে আশা কৰি এই সেউজীয়া পৰিৱেশটো যাতে সদায় ভাৰতবৰ্ষ তথা আমাৰ পৃথিৱীখন উজ্বলাই ৰাখক, সেউজীয়া হৈ থাকক, তাকে আশা কৰি এই পাঠশালা ৰাসস্থলীৰ পৰা মই বিশ্বজিৎ গাংগুলী, কেমেৰা পাৰ্চন গীতাৰ্থ ৰয়ৰ সৈতে নিউজ।